নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জেউৰ টেকলৈ। ফেচবুক একাউণ্টত ডেট অফ বাৰ্থটো এবাৰ দিয়াৰ পিছত কেনেকৈ চেঞ্জ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ফেচবুকত ডেট অফ বাৰ্থ চেঞ্জ কৰাৰ দুটা মেথড আছে, গতিকে দুটা মেথডে আলোচনা কৰিম ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্ট মেথডটো হ'ল সাধাৰণতে ফেচবুক লাইটটোৰ জৰিয়তে আমি ডেট অফ বাৰ্থটো চেঞ্জ কৰিব নোৱাৰি, কিন্তু ফেচবুক এপটোৰ জৰিয়তে আমি ডেট অফ বাৰ্থটো চেঞ্জ কৰিব পাৰি। তো ফেচবুক এপটো অ'পেন কৰি লওক। প্ৰথমতে অ'পেন কৰাৰ পিছত তো 3 লাইন আছে, তাত ক্লিক কৰক। ইয়াৰ পিছত ইয়াত ক্লিক কৰিব প্ৰফাইলত। তাৰপিছত প্ৰফাইলত ক্লিক কৰাৰ পিছত একেবাৰে তলত যাব। তলত যোৱাৰ পিছত চি ইয়ৰ এবাউট ইনফৰমেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে তলত যাব। তলত যোৱাৰ পিছত ইয়াত দিয়া আছে ইনফৰমেশ্যন দিয়া আছে, তাৰ তলত দিয়া আছে বাৰ্থডে, তাৰপিছত জেণ্ডাৰ। তো বাৰ্থডে ছাইডত ওপৰত দিয়া আছে যে এডিট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত কি সলনি কৰিব লাগে ইয়াত সলনি কৰি ল'ব পাৰি। তো আমাৰ মাৰ্চটো চিলেক্ট কৰি দিব, তাৰপিছত তলত চাব অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আকৌ বেক কৰিব। তাৰপিছত এনেদৰে ইয়াত 10 হয়, 10 টাইপ কৰি দিব, চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত অ'কে কৰি দিব। তাৰপিছত কিমান ডেট অফ বাৰ্থ ইয়াত চাই ল'ব, কোনটো হয় ইয়াৰ পৰা চিলেক্ট কৰি। ইয়াৰ পিছত সকলোবোৰ চাই ভালদৰে চাই তলত একেবাৰে তলত যাব। তলত যোৱাৰ পিছত ছেভ অপশ্যনটোত ক্লিক কৰি দিব। ছেভ কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো চেঞ্জ হৈ যাব। নেক্সট মেথডটো হ'ল ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, লিংকটোত ক্লিক কৰাৰ পিছত এনেদৰে এখন পেজ খোল খাব। ইয়াত ডেট অফ বাৰ্থটোত চেঞ্জ কৰি দিব পাৰি। ইয়াত 2000 মই চেঞ্জ কৰা নাই, গতিকে ইয়াত কোনটো হয় ইয়াত আপুনি চেঞ্জ কৰি ল'ব চোৱাৰ পিছত। তাৰপিছত জানুৱাৰী নে ফেব্ৰুৱাৰীটো চিলেক্ট কৰি দিব। কৰাৰ পিছত এইফালে তাৰিখটো ইয়াত বঢ়াই দিব। বঢ়াৰ পিছত ইয়াত দিছ ইজ মাই ৰিয়েল বাৰ্থত চিলেক্ট কৰি দিব অপশ্যনটো। তাৰপিছত ইয়াত চেণ্ডত ক্লিক কৰি দিব। চেণ্ড কৰাৰ পিছত অকণমান দেৰি পিছত আপোনাৰ ডেট অফ বাৰ্থটো চেঞ্জ হৈ যাব।